আজি এটা আৰু নতুনকৈ চ'লাৰ ইনষ্টলেশ্যন কৰিব আহিলোঁ আৰু এইটো চ'লাৰ ইনষ্টলেশ্যন বুলি কি ক'ম, মানে ইনষ্টলেশ্যন আগতে কৰাই আছে কিন্তু বেলেগত লগোৱা আছে, তাৰ পৰা অলপ মানে বেলেগ ফালে লগাব। এইটো আস্থাই হয়, নতুনকৈ আস্থা বনাই আছে। এইটো এটা নতুন প্লেচত বনাই আছে। কাম অলৰেডি ভালেখিনি আগুৱাইছে আৰু কিছু কাম বাকী আছে। চ'লাৰটো ফিটিং কৰাৰ পিছত যিখিনি পাৰোঁ চেষ্টা কৰিম ভিডিঅ'ত দেখাব। চ'লাৰটো ইনষ্টলেশ্যন হৈ গ'ল, তাৰে পৰা তুলি আনি ইয়াতে লগাই দিলোঁ। এতিয়া পাইপ চাইপ ফিটিং কৰিব। ফিটিং কৰাৰ পিছত পানী কেনেকুৱা মাৰে, আজি কাৰণে ৱেডাৰ বেয়া হয়, ৱেডাৰ বেয়া হ'লেতো মানে পানী ভালকৈ নোলাব, হয়তো ৱেডাৰ বেয়া হ'ব পাৰে। এতিয়া বাকীখিনি চাওঁ নতুনকৈ হ'ব বনাব। ফিটিং কৰাৰ পিছত যদিহে পানী নোলায় তেনেহ'লে চাম আকৌ। ইয়াৰ পৰা এতিয়া আমি যাম সেইখন ৰাস্তালৈ, তাতে যাই পেলাই ভিডিঅ' বনাম দিয়ক। কাম শেষ হোৱাৰ পিছত মই আস্থাৰে মালিকৰ গৰু ফাৰ্মখনত আহিলোঁ। ইয়াত প্ৰায় 100টাৰো বেছি গৰু আছে। ইমান চাফ চিকুণকৈ ৰাখিছে, ভাল লগা এটা পৰিৱেশ। আপোনালোকেও কেতিয়াবা আহিলে ফাৰ্মখন নোচোৱাকৈ নাযাব।